হেল্ল' এভৰিৱান, আজি আকৌ ভিডিঅ'টো ৰাতি আৰম্ভ কৰিছোঁ। অলপ আগত মই ভিডিঅ' এটা আপলোড কৰিছোঁ। সেইটো ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিম, সকলোৱে চাব আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। আৰু এতিয়া মই বনাবলৈ লৈছোঁ এইফালে এইফালে মাংস, আলু আৰু আনফালে মই কাটি থৈছোঁ এয়া বিলাহী, পিঁয়াজ, নহৰু, আদা নহৰু পেষ্ট তেনেকৈ আৰু বাকী এতিয়া মই মাংসটো বনাই লওঁ, চাই থাকিব ভিডিঅ'টো। তো এইফালে ময়ো এখন কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অলপমান গৰম হোৱাৰ পাছত চেনি অলপ তাত দি দিলোঁ। কালাৰটোৰ কাৰণে দিছোঁ দেই, এইটো যিসকলে নাখায় স্কিপ কৰিব আৰু অপশ্যনেল হয় চেনিটো। তাৰপিছত চেনিখিনি অলপমান গলাৰ পিছত মাংসখিনিও তাতে দি দিলোঁ। মাংসখিনি অলপমান ভজাৰ পিছতে ইয়াতে পিঁয়াজ, আদা নহৰু পেষ্ট সকলোবিলাক দি লৈছোঁ। তাৰপৰা সেয়াও অলপমান ভাজি নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপমান ভাজি ল'ম আৰু তাৰপিছত এতিয়ালৈকে বাৰু নিমখ হালধি একো দিয়াই নাই। আৰু এয়া মোৰ মানে মই যেনেকৈ বনাওঁ তেনেকৈহে দেখুৱাইছোঁ আৰু আপোনালোকলৈ বোলো মইনো কেনেকৈ মাংস বনাওঁ। বেলেগ বেলেগ ধৰণে বনাওঁ, কেতিয়াবা মানে এনেকৈ খায়ো ভাল লাগে, সেইবাবে আৰু বাকী আৰু যিসকলে এনেকৈ বনাই খোৱা নাই, খাইছোঁ এবাৰ, খাই বহুতেই ভাল লাগে। এইফালে মই অলপমান মাংসটো সিজি অহাৰ পাছত আলু দি ল'লোঁ, আলু বিলাহী তেনেকৈ সেইবিলাক দি লৈছোঁ আৰু তাৰপিছত এয়া মছলাখিনি ইয়াত স্ক্ৰীণত লিখি থৈ আছে, চাই ল'ব কি কি মছলা দিছোঁ। তাতো বেছি মছলা এড কৰা নাই আৰু আজিকালি অকণমান মছলাটো এভইড কৰিয়ে চলিছোঁ। খাওঁ আৰু অলপমান কেতিয়াবা আৰু এতিয়া অলপমান এনেকৈয়ে ভাজি ল'ম আৰু গেছটো অকণমান ল' টু মিডিয়াম আৰু এনেকৈ থৈ পেলাই অলপমান ঢাকি ভাজি ল'ম, মানে ঢাকনা দি আৰু তাৰপিছত চাব কেনেকুৱা হয় কালাৰটো। খাবলৈ যে ইমানেই ধুনীয়া হৈছিল কি ক'ম আৰু, সঁচাকৈ নিজে বনাইছোঁ বুলি কোৱা নাই, কিন্তু সঁচাকৈ বহুতেই টেষ্টি হৈছিলে। আৰু এয়া চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু মাংসটো কিমান ধুনীয়া হৈছে দেখিছেনে, বগা হৈও থকা নাই। আৰু এতিয়া মই গৰম পানী অলপমান তাতে এড কৰিছোঁ আৰু মানে পানীও বেছি দিয়া নাই, মানুহ যিহেতু দুটাহে সেয়েহে আৰু এতিয়া এয়া অলপমান উতলিবলৈ দিম। অলমষ্ট হৈছেগৈ আৰু দেখিছেনে কিমান ধুনীয়া কালাৰ মিডিয়ামতে আহিছে। অলপমান এতিয়া আৰু ভাতৰ লগত গৰমে গৰমে জুতি লোৱাহে কথা আৰু চাওক এতিয়া মোৰ এয়া মাংসখিনি হৈছেগৈ আৰু অলমষ্ট হ'লেই বুলি ক'ব পাৰি। তাৰপিছত এতিয়া ওপৰতে অলপমান ধনিয়া দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। এতিয়া নমালোঁ বাৰু। আৰু এইখন আজি মোৰ ৰাতিৰ থালিখন এনেকৈ সজাই লৈছোঁ। এইফালে আলু আৰু চয়াবিনৰ ভাজি, দালি